परबतजरायाव BSU आरो लाइमोन BPFनि गोलोम बोथोरनि बेसेन नाङै फोरोंथाय बादाया दिनै थुंगेबाय। बासबारि सेनियर सेकेन्डारि फरायसालिनि सोलोंथाय मिरुआव थांनाय माखासे सान सिगांनिफ्रायनो सोलिबोनाय गोलोम बोथोरनि बेसेन नाङै फोरोंथाय बादाया दिनै जोबलांबाय। मख'नो गोनांदि क'क्राझार जिल्ला परबतजरा महकुमानि सिङाव थानाय बासबारि सेनियर सेकेन्डारि स्कुलाव लाइमोन फरायसा फरायसुलिफोरनि इयुन जिउखौ नोजोर बोनानै 29 साननि थाखाय गोलोम बोथोरनि बेसेन नाङै फोरोंथाय बादा होदोंमोन आरो बियो दिनै थुंगेबाय। दिनै जोबथि एबा फोजोबनाय हाबाफारियाव बाहागो लाफैयो मिरु BPF राजखान्थि हान्जानि नेहाथारि राजेश बरालजों लोगोसे मिरु लाइमोन BPFनि लेंथुमगिरि बिस्मा नार्जारी, महन्त राभा आरो परबतजरा जिल्ला BPFनि नेहाथारि दीपज्योति राय बिथांमोननि बाहागो लानायनि गेजेरजों हाबाफारिया मेहेरगोनाङै जोबनानै थाङो। হয়, আমাৰ যোৱা যেটো জুলাই সামাৰ কেম্প আছিলে ফ্ৰী কোচিং কেম্প হেতু আজি অন্তিম দিন আমি ক্লোজিং কৰিব আহিছো। আজি আহি परबतजरात उपस्थित হৈছো। परबतजरा এই বাসবাৰী সিনিয়ৰ হায়াৰ সেকেন্ডাৰীত আমি ক্লোজিং সেৰিমনিৰ সমাপন কাৰ্যসূচী চলি আছে আৰু যথেষ্ট ভাল লাগিছে ইয়াত আহি। ষ্টুডেন্ট সকলৰ যেটো তেখেতসকলে যেটো আগ্ৰহ প্ৰকাশ কৰিছে আমাৰ কোচিংক লৈ সমগ্ৰ BTC অঞ্চলতে এই আগ্ৰহ আমি দেখিবলৈ পাইছো আৰু পৰৱৰ্তী দিনসমূহত আমি যাতে আমাৰ কোচিংৰ পৰা হাইয়েষ্ট লাভান্বিত হ'ব বুলি আমি আশা কৰিছো আৰু ইয়াত আমি আপোনালোকৰ মাধ্যমেদি শিক্ষাগুৰুসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতসকলে যোৱা এমাহ জোৰা আমাৰ কোন ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিলে তেখেতসকলক ধন্যবাদ জনাইছো। লগতে আমাৰ কোন ছাত্ৰ ছাত্ৰীসকলৰ যি গাৰ্জেনসকল আছে তেখেতসকলে আমাৰ BPF দলৰ কোচিং কেম্পক বিশ্বাস কৰি নিজৰ ল'ৰা ছোৱালীক যি কোচিং কেম্পলৈ পঠিয়াই দিলে তেখেতসকলকো আমি এই চেগতে ধন্যবাদ জনাইছো আৰু লগতে আমাৰ যি কাৰ্যকৰ্তাসকল আছে আমাৰ দলীয় কৰ্মকৰ্তাসকল আছে তেওঁলোকৰ অশেষ প্ৰচেষ্টাত এই এমাহজোৰা যি কোচিং চেণ্টাৰ হেতু সফলভাৱে আজি সমাপন হোৱা বুলি আমি আশা কৰিছো। তেখেতসকলক আমি এটাই মেছেজ দিব খুজিছো যে এই সামাৰ কেম্প এমাহজোৰা যেটো কেম্প হল ইয়াৰ দ্বাৰা কিছু পাৰ্চেণ্ট তেখেতসকল লাভান্বিত হৈছে আৰু পৰৱৰ্তী সময়ত আমাৰ যিমানবোৰ BTC চৰকাৰৰ আঁচনিবিলাক আছে ষ্টুডেণ্টক লৈ বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে সেই আঁচনিবিলাক যাতে তেখেতসকলে লাভ কৰিবলৈ সক্ষম হয়, যাতে শিক্ষা কাৰ্যত বাধা নহয় আৰু হায়াৰ এডুকেশ্যনৰ বাবে আমাৰ চিফ হাগ্ৰাম মহিলাৰী ছাৰে যি হাতত উদ্যোগ লৈছে সেইবিলাক যাতে তেখেতসকলে লাভ কৰিবলৈ সক্ষম হয় মই সেইটো অনুৰোধ জনাইছো।